Hello friends, welcome to my YouTube channel 24 Education. আৰু আজি অসমীয়া সাবজেক্টৰ কিছুমান MCQs চাম, যিবোৰ MCQs অসম টেট 2019ৰ বাবে বিহে প্ৰয়োজনীয়। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। কুৱেশ্যন নম্বৰ 1, শিশুৰ ব্যক্তিত্ব বিকাশত কি ভাষাই সহায় কৰে? অপশ্যন এ বিদেশী ভাষাই, অপশ্যন বি হিন্দী ভাষাই, অপশ্যন সি সংস্কৃত ভাষায়, অপশ্যন ডি মাতৃভাষায়। ৰাইট অপশ্যন ডি মাতৃভাষায়। কুৱেশ্যন নম্বৰ 2, কোনে কামৰূপী ভাষাৰ 3টা আঞ্চলিক ৰূপ উল্লেখ কৰিছে? অপশ্যন এ শংকৰদেৱে, অপশ্যন বি মাধৱদেৱে, অপশ্যন চি ডক্টৰ নগেন শইকীয়াই, অপশ্যন ডি ডক্টৰ উপেন্দ্ৰনাথ গোস্বামীয়ে। ৰাইট অপশ্যন ডি ডক্টৰ উপেন্দ্ৰনাথ গোস্বামীয়ে। কুৱেশ্যন নম্বৰ 3, অংকীয়া নাটত কাৰ জৰিয়তে নাটৰ কাহিনী বৰ্ণনা কৰা হয়? অপশ্যন এ সূত্ৰধাৰ, অপশ্যন বি বায়ন, অপশ্যন চি অভিনেতা, অপশ্যন ডি এটাও নহয়। ৰাইট অপশ্যন এ সূত্ৰধাৰ। কুৱেশ্যন নম্বৰ 4, সাগৰ দেখিছা কবিতা পুথিখনৰ ৰচক কোন? আনন্দ চন্দ্ৰ আগৰৱালা, নৱকান্ত বৰুৱা, হেম বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ। ৰাইট অপশ্যন বি নৱকান্ত বৰুৱা। কুৱেশ্যন নম্বৰ 5, নিৰ্মলপ্ৰভা বৰদলৈয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰা পুথিখনৰ নাম হ'ল? অপশ্যন এ দেৱী, বি সুদীৰ্ঘ দিন আৰু ঋতু, চি জলপদ্ম, ডি জীৱন বৰ অনুপম। শুদ্ধ উত্তৰটো হ'ব বি সুদীৰ্ঘ দিন আৰু ঋতু। কুৱেশ্যন নম্বৰ 6, নামঘোষা কাৰ ৰচনা? অপশ্যন এ শংকৰদেৱ, বি মাধৱদেৱ, চি দামোদৰদেৱ, ডি লক্ষীনাথ বেজবৰুৱা। ৰাইট অপশ্যন বি মাধৱদেৱ।